নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে দুবৰি মামীয়েকে দুবৰি পাৰ্থৰ কথা সোধে। দুবৰিয়ে মামীয়েকক পাৰ্থৰ বিষয়ে ক'বলৈ একো নাই বুলি কয়। সম্বন্ধত তুমি মামী হ'লেও ফ্ৰেণ্ডৰেহে থাকোঁ, এইটো কথা নুসুধা হ'লেও নিজে ক'লোহেঁতেন বুলি কয়। দুবৰিয়ে মামীয়েকক কয়, নয়নাই এক্সিডেণ্টটো হোৱাৰ পাছৰে পৰা দুবৰিক এভইড কৰা কথাটো মামীয়েকক কয়। মামীয়েকে কথাবোৰ শুনি আচৰিত হয়। আনফালে পুলিচে কেছটো সন্ধানৰ কাৰণে থানালৈ দুজন ল'ৰা মাতি আনে আৰু সোধপোছ কৰে আৰু নয়না ফোনটোৰ বিষয়ে সোধে আৰু ল'ৰা দুজনে কথাবোৰ কয়। আৰু নয়না মামীয়েকে পাৰ্থৰ এভইড কৰা কথাবোৰ আলোচনা কৰি থকা দেখিবলৈ পোৱা যায় আৰু কথাবোৰ পাতি মামীয়েকে সাহস দিয়ে। আনফালে দুবৰি মাকৰ গা বেয়া হোৱাৰ বাবে ডাক্তৰে হোৱা কথাবোৰ হৈ গ'ল, চিন্তা কৰি নাথাকিবলৈ মানা কৰে। ইফালে দুবৰি মাকে নয়নাই কথা পাতে আৰু নয়নাক মাকে মাতিব নোৱাৰাৰ বাবে মা বুলি মাতিবলৈ কয়। আনফালে দুবৰিয়ে পাৰ্থক লগ ধৰি দুবৰিৰ লগত কথা পাতে আৰু কথাবোৰ আলোচনা কৰে আৰু দুবৰিৰ দেউতাকৰ লগত বন্ধু এজনে কথাবোৰ আলোচনা কৰি থকা দেখা যায় আৰু মানুহজনে সাহস দিয়ে আৰু টাউনত এটা ঘৰ থাকিবলৈ চাই দিম বুলি কয়। আনফালে দুবৰিয়ে পাৰ্থৰ লগত ঘৰৰ সমস্যাবোৰৰ কথা পাতি থকা দেখা যায় আৰু পাৰ্থই দুবৰিক এৰি থাকিব নোৱাৰো বুলি কয়। বন্ধুসকল, আজি খণ্ডটোত দেখিবলৈ পাব পাৰ্থই দুবৰিক লৈ যোৱা কথা কয় আৰু দুবৰিয়ে এনেকুৱা পৰিস্থিতিত এনেকুৱা এটা কাম কৰিলে ঘৰখন ধ্বংস হৈ যাব বুলি কয়। আনফালে দুবৰিৰ মামীয়েকে দুবৰিৰ মাকক টাউনত ভাড়াঘৰ এটা থকা কথা কয়। আনফালে পাৰ্থৰ ভনীয়েকে পাৰ্থৰ কষ্টত থকা দেখি পাৰ্থৰ মুখখন কেনেদৰে চাই থাকিম বুলি কয় আৰু পাৰ্থৰ ভনীয়েকে পাৰ্থৰ কষ্টত থকা দেখি দুবৰিক কিবা ক'ব নেকি বাৰু? জানিবলৈ পাব দুবৰি ধাৰাবাহিকখনৰ আজি খণ্ডটো। সঁচাকৈ ভিউৱাৰসকল, আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। আপোনালোকে কোনে কোনে দুবৰি ধাৰাবাহিকখন চাই ভাল পায় তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।